দেউতাৰ দৰে হোৱা হলে কি লৈ যাম জীৱনত। পকেট খালী হলেও দেউতাই স্বাভিমানৰ কথা কয়। কান্দোনৰ সমাগম হলেও দেউতাই সহানুভূতিৰ পাত্ৰ নহবলৈ শিকায়। দেউতা এনেকুৱাই দূৰদৰ্শী, আশাবাদী আৰু চকুত ঢেৰ স্বপ্নৰ গৰাকী। দেউতাই মোক শিকায়, আনক নেদেখাবি আমাৰ যে একো নাই। মনত হেঁপাহ আছে, দেহত শক্তি আছে। ইমান দিনৰ জ্ঞানবোৰতো কেতিয়াও অথলে নাযায়। কেতিয়াবা নিজৰ জাক জমকতাবোৰ থেকেচি চিঞৰিব মন যায়। মনলৈ স্বাভিমান নামি আহে। কিন্তু যেতিয়াই মই দেউতাৰ চকুলৈ চাওঁ, আশাৰ বাট নিজে নিজে মুকলি হয়। মোৰ চকুত যেন তেওঁ ঢেৰ সপোন দেখিছে, ভাল দিনৰ সপোন, আশাৰ সপোন। আৰু মই শূন্যৰ মেৰপাকত অস্থিৰ হৈ পৰোঁ। কিন্তু উলটিব সময়ৰ ঢৌ, উটাই নিব দেউতাৰ দুখ, আৰু মই দেউতাৰ ফালে চাই হাঁহি থাকিম। দেউতাৰ দৰে হোৱা হলে